Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম হাউ টু ষ্টাৰ্ট ক্লাছ 12 বোৰ্ড প্ৰিপাৰেশ্যন টু স্ক'ৰ 90% above সাম টিপছ যে ক্লাছ 12 বৰ কাৰণে আমি কেনেকৈ প্ৰিপাৰেশ্যন কৰিলে মানে 90 above% পাব পাৰি তাৰে কিছুমান টিপছ দিয়া হ'ব এইখিনি টিপছ তোমালোকে ফলো কৰিলে তোমালোকে 90% ওপৰত পাবা ফাৰ্ষ্ট যে ইট ইজ পচিবল তোমালোকে এইটো মনত ভাবি ল'ব লাগিব যে তোমালোকে বহুতেই ভাবা যে মেট্ৰিকতকৈ হাই সেকেন্ডাৰী বহুত টান সেইকাৰণে তোমালোকে মনত ভাবা যে 90% পোৱাটো মানে বহুত মানে টান সেইটো তোমালোকে মানে ভাবি ল'ব লাগিব যে ইট ইজ পচিবল যে 90% পোৱাটো হাই সেকেন্ডাৰীত কষ্ট কৰিলেও পোৱাটো সম্ভৱ এইটো তোমালোকে মনত এটা ধাৰণা কৰি ল'ব লাগিব 2 নম্বৰ যে এইচএছ ফাৰ্ষ্ট ইয়াৰ এণ্ড এইচএছ সেকেন্ড ইয়াৰ আৰ নট ৰেডি বহুতে ভাবা যে মই এইচএছ ফাৰ্ষ্ট ইয়াৰ পঢ়া নাই এইচএছ সেকেন্ড ইয়াৰত মই পাৰিম নে তোমালোকে ভাবা কিন্তু তোমালোকে এইটো কথা লক্ষ্য কৰিবা যে সেকেন্ড ইয়াৰত যে ইমান ফাৰ্ষ্ট ইয়াৰৰ কথাখিনি তোমালোকে এইচএছ সেকেন্ড ইয়াৰত তোমালোকৰ নালাগে ইয়াৰে বেছিভাগ মানে নতুন কনচেপ্টই পাবা সেইকাৰণে তোমালোকে কি কৰিবা বেছি ভয় খাব নালাগে যদিও ফাৰ্ষ্ট ইয়াৰ পঢ়া নাই তোমালোকে কি কৰিবা যদি কিছুমান কনচেপ্ট লাগে ফাৰ্ষ্ট ইয়াৰৰ সেইখিনি তোমালোকে আকৌ মানে চাই ল'বা কিতাপখিনি ৰাখি দিবা ইয়াৰ পৰা চাই ল'বা তাৰপিছত 3 নম্বৰ যে আণ্ডাৰষ্টেণ্ড দি চিলেবাছ তোমালোকে ক্লাছ 12 কিতাপখিনি ল'বা আৰু ইয়াৰে চিলেবাছ যিখিনি আছে চেপ্টাৰ কেইটা আছে ইয়াৰে কিতাপ অলপ মানে এনচিইআৰটিখন চাই ল'বা আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন যিমান পাৰা তোমালোকে ডাউনলোড কৰি নিবা 10 ইয়াৰ্ছৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন ডাউনলোড কৰি নিবা আৰু সেইখিনি তোমালোকে এনালাইচিছ কৰিবা 4 নম্বৰ টিপছ যে ফাৰ্ষ্ট টু লাষ্ট কণ্টিনিউৱাছলি ফৰ ষ্টাডি তোমালোকে বছৰৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে কণ্টিনিউৱাছলি পঢ়িব লাগিব তোমালোকে গেপ নিদিবা তোমালোকে মানে ডেইলি 1 ঘণ্টা 2 ঘণ্টা হ'লেও পঢ়িবা এটলিষ্ট যিদিনা মানে নোৱাৰা মানে কণ্টিনিউৱাছলি পঢ়ি যাবা যে ঘূৰা ফিৰা অলপ কমাব লাগিব তোমালোকে ফাৰ্ষ্ট ইয়াৰ যেনেকৈ মানে ঘূৰা ফিৰা কৰিছা অলপ সেকেন্ড ইয়াৰত তোমালোকে কমাব লাগিব তাৰপিছত যে টিপছ 5 যে সেল্ফ ষ্টাডি 4 to 5 আৱাৰ্ছ যে সেল্ফ ষ্টাডি তোমালোকে কৰিব লাগিব 4 to 5 আৱাৰ্ছ তোমালোকে পঢ়িব লাগিব মানে সেল্ফ ষ্টাডি নকৰিলে তোমালোকে 90% পাব নোৱাৰা সেইকাৰণে তোমালোকে সেল্ফ ষ্টাডি যিমান পাৰা কৰিব লাগিব যে তোমালোকে কেনেকৈ পঢ়িবা যে 1 ঘণ্টাৰ ভিতৰত 15 মিনিটছ পঢ়িবা আৰু 10 মিনিট এটা ব্ৰেক ল'বা তাৰপিছত যে 6 নম্বৰ 80-20 ৰুল এইটো তোমালোকে আগতে পাইছা এইটো তোমালোকে যে ক্লাছ 12ত এপ্লাই কৰিব লাগিব ক্লাছ 12ৰ মানে কোৰ্ছখিনি আৰু ইয়াৰ চিলেবাছখিনি লেন্থি হয় ইয়াৰে তোমালোকে ভাবা কোনখিনি পঢ়িম মানে তোমালোকে ভাবিব নোৱাৰা যে কেনেকৈ পঢ়িম সেইকাৰণে তোমালোকে কি কৰিবা প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেণ্ট টপিকবিলাক চাব লাগিব ইম্পৰ্টেণ্ট টপিক প্লাছ কুৱেশ্যন চাব লাগিব সেইখিনি তোমালোকে চাবই লাগিব মাষ্টবি হ'লে তোমালোকে মানে গম নোপোৱা যে কোনখিনিৰ পৰা কুৱেশ্যন আহে সেইকাৰণে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান টপিক আছে সেইৰ পৰা মানে কুৱেশ্যন আহে বাৰে আহে সেইকাৰণে 80-20 ৰুলটো ফ'ল' কৰিবা মানে কিছুমান মানে টপিক আছে 20% টপিক আছে ইয়াৰ পৰা 80% কুৱেশ্যন আহে আৰু হ'ল 80%ৰ পৰা 20% কুৱেশ্যন আহে সেইকাৰণে তোমালোকে কি কৰিবা ইম্পৰ্টেণ্ট টপিকছৰ ওপৰত মানে বেছি গুৰুত্ব দিবা আৰু ৰেগুলাৰ ৰিভিজন কৰিব লাগিব 7 নম্বৰ যে টাফ ছাবজেক্ট তোমালোকে যিটো মানে 6টা ছাবজেক্টৰ ভিতৰত মানে যিটো টাফ পোৱা ইয়াৰে সেইটো মানে মৰ্ণিঙত তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা আৰু ৰিয়েল লাইফ এক্সাম্পল তোমালোকে যেতিয়া পঢ়িবা ৰিয়েল লাইফ এক্সাম্পল লৈ মানে পঢ়িবা যিবিলাক পঢ়া তেতিয়া বেছি মনত থাকিব 8 নম্বৰ যে ফ্ৰেণ্ড চাৰ্কুলৰ গুৰুত্ব মানে বেছি তোমালোকে যেনেকুৱা ধৰণৰ ফ্ৰেণ্ডৰ লগত ঘূৰিবা তেনেকুৱা মানে তোমালোকে ভৱিষ্যতত হ'বা সেইকাৰণে তোমালোকে যদি বোৰ্ড এক্সামত ক্লাছ 12 বোৰ্ড এক্সামত 90% পাবা বুলি মানে যদি পাবা সেই তেনেকুৱা ধৰণৰ মানে ষ্টুডেণ্টৰ লগত ঘূৰিব লাগিব সেইকাৰণে ফ্ৰেণ্ড চাৰ্কুল তোমালোকে ফাৰ্ষ্ট ইয়াৰত যেনেকুৱা আছিল তাৰ পৰা মানে আঁতৰি থাকিব লাগিব আৰু যিবিলাক টপাৰ ষ্টুডেণ্ট তেওঁৰ লগত ঘূৰিব লাগিব তাৰপিছত 9 নম্বৰ মক টেষ্ট বা স্কুল এক্সাম তোমালোকে কি কৰিবা স্কুল এক্সামবিলাক এটেণ্ড কৰিবা বহুতে আছে এনেকুৱা ধৰণৰ ষ্টুডেণ্ট যে স্কুল এক্সামত তেওঁলোকে নৰ্মেলি ভাবে স্কুল এক্সাম নিদিয়ে স্কুলৰ এক্সাম যিবিলাক টেষ্ট পাতে ক্লাছ টেষ্ট সেইবিলাক তোমালোকে দিবা আৰু ইয়াৰে কিছুমান তোমালোকে মিষ্টেক কৰিবা চাপ'জ কিছুমান কুৱেশ্যন নোৱাৰিবা আৰু কিছুমান পাৰা কুৱেশ্যন মানে থৈ আহিবা সেইবিলাক তোমালোকে যাতে নকৰিবা সেইবিলাক তাৰপিছত 10 নম্বৰ হেল্থ এণ্ড টাইম মেনেজমেণ্ট যে তোমালোকে হেল্থ আৰু টাইম মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব যে স্লিপ 6 to 7 আৱাৰ্ছ তোমালোকে এটলিষ্ট টোপনি মানে 6 পৰা 7 ঘণ্টামান তোমালোকে টোপনি পাৰিব লাগিব তেতিয়া তোমালোকৰ মানে যিটো হেল্থ মানে ঠিক থাকিব তাৰপিছত ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰেকশ্যন ছ'চিয়েল মিডিয়াৰ পৰা তোমালোকে আঁতৰি থাকিব লাগিব ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগিব আজিৰ যুগত ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিব লাগিব যিমান পাৰা ছ'চিয়েল মিডিয়া মানে কম ব্যৱহাৰ কৰিবা আষ্টিপ
যে এটলিষ্ট লাষ্ট 10 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ চল্ভ তোমালোকে এইটো কৰিবা এইটো নকৰিলে তোমালোকে 90% নোপোৱা এটলিষ্ট তোমালোকে লাষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ তোমালোকে সলভ কৰি যাব লাগিব যেতিয়া তোমালোকে সলভ কৰিবা তেতিয়া তোমালোকে মানে পৰীক্ষা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিক মানে ইয়াৰ পৰাই তোমালোকৰ ইয়াৰ কনচেপ্টৰ ওপৰতে মানে পাবাই কুৱেশ্যন ময়ো কৰিছিলোঁ মোৰ অভিজ্ঞতা ফালৰ পৰা কৈ আছোঁ ময়ো লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছৰ কুৱেশ্যন সলভ কৰিছিলোঁ তোমালোকেও কৰি যাবা তোমালোকে কৰিলে মানে 90 প্ৰত্যেকটো সাবজেক্টত তোমালোকে লাষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ সলভ কৰিলে তোমালোকে 90ৰ ওপৰত পাবাই এইখিনি তোমালোকে যদি ফলো কৰা তোমালোকে বোৰ্ড এক্সামত ক্লাছ 12ত 90% পাবলৈ সক্ষম হ'বা ভিডিঅ'টো কেনে পালা লাইক শ্বেয়াৰ কৰিবা থ্যাংক ইউ অল অফ ইউ